হেল্ল' এভৰিৱান, বহুত দিন ভিডিঅ' দিয়া নাই আৰু এয়া অলপমান কাপোৰ অৰ্ডাৰ আছিলে বিহুৰ আগৰ। এইখিনি আপোনালোকক দেখালোঁ, বহুত লেটকৈ দেখাবলৈ লৈছোঁ যিহেতু এইকেইদিন বিহুতে ব্যস্ত হৈ আছোঁ। আজি মানুহ বিহু, আজি মই আপলোড দিবই নোৱাৰিম, কাইলৈ মানে দিম আপলোড। আৰু আপোনালোক সকলোলৈকে বহাগ বিহুৰ বহুত বহুত বেছি শুভেচ্ছা যাচিলোঁ। সকলো ভালে থাকক, এয়াই মোৰ কামনা। আৰু এইযোৰ কাপোৰ 2-3টা ডিজাইনত বনাইছিলোঁ। এইযোৰ হৈছে আপোনাৰ কটনৰ মেৰুন কালাৰত। চাওকচোন, কাপোৰবিলাক চাই যাব আপোনালোকে। আৰু এইযোৰ আপোনাৰ মুগা ৰঙত বনোৱা হৈছে, ব্লেক দি ফুল দিয়া হৈছে। আৰু এইখিনি মই পঠাইছিলোঁ আপোনাৰ যোৰহাটলৈ, আৰু ভিডিঅ'টো দিয়া অকণমান লেট হ'ল আৰু বহুত ভিডিঅ' কৰি থোৱা আছে, দিয়াহে নাই। আৰু এইযোৰ মই বনাইছিলোঁ ৰেড এণ্ড ব্লেক কম্বিনেশ্যনত, মাজত বুটাও দিছোঁ। অলপমান টাইম লাগিছিলে কাপোৰযোৰ, আৰু খুব ভাল লাগিছে মোৰ, আৰু বহুত মানুহে অৰ্ডাৰো কৰিছে। আৰু এইযোৰ বনাইছোঁ গ্ৰীণ ফুল, মানে লতা দিছোঁ আৰু মাজতে দিছোঁ আপোনাৰ গল্ডেন বুটা এইবিলাক। আৰু এইযোৰ যদি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব। আৰু আজিলৈ আহোঁ, ইমানেই আছিলে। কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিম।